তুমি সঁচাকৈ আঁতৰি গলা কোনোবা অচিন দেশলৈ, যাৰ খবৰ মই দূৰ দূৰলৈকে পাবলৈ নাই। তুমি আঁতৰি যোৱা আজি বহু বছৰেই হ'ল। একচুৱেলি আঁতৰিতো তুমি বহুত আগতেই গৈছিলা, যিদিনাখন তুমি মোৰ মুখৰ হাঁহিৰ মাজত লুকাই থকা চকুৰ পানী চিনি পোৱা নাছিলা। কিন্তু তুমি আঁতৰি যোৱাৰ পৰা এটা দিনো এনেকুৱা যোৱা নাই জানা, য'ত মই তোমাৰ কথা ভবা নাই। মিছ কৰাৰ কথা তোমাক নকওঁ বাৰু, কাৰণ কাৰোবাক মিছ কৰিব লাগিলে আগত পাহৰিব লাগিব, আৰু তুমিতো মোৰ বুকুৰ মাজত আছা। পাহৰাৰ কথা মই ভাবিবও নোৱাৰোঁ। দুদিন পিছত তুমি আন কাৰোবাৰ হ'বা, জীৱন মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিবা, আৰু মোৰ প্ৰতিশ্ৰুতিবোৰ মাথো প্ৰতিশ্ৰুতি হৈ ৰৈ গ'ল। বুকুৰ এটা এটা অংশ মোক কামুৰি কামুৰি শেষ কৰি আছে জানা। মাথো এটাই প্ৰশ্ন, কি কৰিলে আজি তুমি মোৰ লগত থাকিলাহেঁতেন? কি কৰিলে আজি তুমি মোৰ হলাহেঁতেন? নাই, মই মোৰ উত্তৰ বিচাৰি নাপালোঁ, কাৰণ মই যে তোমাক ভাল পোৱাৰ কোনো ত্ৰুটিয়েই ৰখা নাছিলোঁ। নিস্বাৰ্থভাৱে ভাল পাই কিছুমান উত্তৰবিহীন প্ৰশ্নলৈ আজিও মই বিচাৰি আছোঁ তোমাৰ মনৰ ঠিকনা, তোমাৰ মনৰ ঠিকনা, তোমাৰ মনৰ ঠিকনা।